গাইছ বেয়া নাপাব অলপ আপোনালোকক এটা ভিডিঅ'টোতে গান দিবলৈ চেষ্টা কৰিলোঁ মানে মই ভিডিঅ'টোত আপোনালোকক ক'বলৈ গৈ আছোঁ যিটো আমাৰ অসমীয়া বাপতি সাহোন বহাগ বিহু ইতিমধ্যে আহি পালেহে খুব এটা ভালো লাগিছে মানে পৰহিলে যোনটো বহাগ বিহু মানে গৰুক গা ধোৱা মই পাৰিলে গৰুৰ লগত ময়ো গা ধুই দিম ধেমালি কৈছোঁ দেই ত' গৰু বিহুৰ দিনা চেষ্টা কৰিম আপোনালোকৰ মাজতে এটা ধুনীয়া ব্লগ ভিডিঅ' দিবলৈ মানে গৰু কেনেকৈ গা ধোৱা হয় হয়তো বহুতে বনাইছে তেওঁ মই কেইদিনমান আগতে যেতিয়া মই ইউটিউব চেনেল যেতিয়া আৰম্ভ কৰা নাছিলোঁ তেতিয়া মই এনেকৈ ভিডিঅ' দিয়া নাছিলোঁ এবাৰ দিবলৈ চেষ্টা কৰিম কেনেকৈ আমাক গৰু গা ধোৱা হয় আমাৰ গৰু দুজনী সেনা দেখিব ভালকৈ যদি ৰঙা এই দেখিব সেনা দিয়ক ত' এতিয়া যিটো আমাৰ ভাৰতবৰ্ষৰ লকডাউনে ব্যৱস্থা কৰি দিছে এই লকডাউনৰ কাৰণে এতিয়া আমাৰ অসমীয়া বাপতি সাহোন বহাগ বিহুটি আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে আগতে যিমানখিনি আনন্দ ফূৰ্তি লাগিছিল এতিয়া একেবাৰে নলগা হ'ল কিয় মানে গম পাইছোঁ আমাৰ ভালৰ কাৰণে কৈছে চৰকাৰ আমাৰ ভালৰ কাৰণে কৈছে হ'লেও যিটো বহাগ বিহুত সকলোৱে ধেমালি কৰোঁ হুঁচৰি গাওঁ এইবাৰতো সেইবিলাক কোনো হেৰি দেখা নাপামেই খুব এটা দুখজনক বিষয় গতিকে আমি এনেকুৱাকৈ বিহুটো পাতিব লাগিব যাতে কোনো গম নাপায় নিজেই আমাৰ অসমীয়া বহাগ বিহুটি হেৰাই যাব দিবতো নোৱাৰি এইটো মোৰ এটা প্ৰশ্ন হয় বন্ধুসকল বহাগ বিহুটি আমাৰ অসমীয়াৰ মাজৰ পৰা হেৰাই যাব নেকি বোলে খুব এটা বহুত দুখজনক বিষয় হ'ব মোক কোনো ফূৰ্তিত কোৱা নাই কথাখিনি আপোনালোকে অলপমান মনোযোগ দি শুনি ল'ব আৰু পাৰিলে মোবাইলৰ যিটো ভলিউম অলপমান বঢ়াই ল'ব পাৰিলে হেডফোন ইউজ কৰিব সেইটোৰ কাৰণে শুনি যাওক ত' আমি এনেকুৱাকৈ হেৰি কৰিব লাগিব বহাগ বিহু যাতে কোনো গম নাপায় নিজাববীয়াকৈ ঢোলৰ মাত তালৰ মাত শুনিবলৈ নোপোৱা হ'লোঁ কিমান এটা শান্ত পৰিৱেশ মই চাওক নাই কোনো ৰাস্তা নাই মানুহৰ গাড়ী নাই মই দেখুৱাব নাযাওঁ ৰাজপথ আপোনালোকক ত' কি কৰিব উপায়টো নাই আৰু পঢ়ি যি ধাৰাসাৰ শিলাবৃষ্টি বহুতো ক্ষয় ক্ষতি কৰিলে আমাৰ খেৰঘৰ ভাঙিলে গোহালি ভাঙিলে ক'ব নাযাওঁ এইবিলাক টিম্পাটো ওলালে বহুতো ক্ষতি সাধন কৰিছে মৰিগাঁও ছাইডে হওক চবতে গোটেই ৰাজ্যজুৰি জোকাৰি গ'ল শিলাবৃষ্টি ধাৰাসাৰ প্ৰচণ্ড ধুমুহাই ত' কি ক'ম কপৌ ফুল ফুলিলে কিন্তু এইবাৰ বিহুৰ কোনো হেৰিয়ে দেখা নাপামেই চাগে ত' এইখিনিয়ে চেষ্টা কৰিম গৰু বিহুৰ দিনা কিবা এটা আপোনালোকৰ ভিডিঅ' দিবলৈ কোনো এটা নতুন ভিডিঅ'ৰ সৈতে লগ কৰাৰ আশাৰে আজিলৈ লৈছোঁ বিদায় আৰু এটা কথা আপোনালোক চবে কুশলে থাকক ঘৰত ভালকৈ থাকক নিজৰ বাচক আৰু পাই লোকৰ দহজনক বচাবলৈ চেষ্টা কৰিব কুশলে থাকক ভালকৈ যাতে বিহুটো অকণমান পোৱা ভিডিঅ'তে আজিলৈ লৈছোঁ বিদায় বাই বাই কমাও